আছে গাড়ী এখন পৰি আছে ইয়াত কিমান বা দুখ পাইছে নাজানিছো কেলা কেলা নহয় দেই হেল্ল' গাইজ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আৰু আজি আছেহি আমাৰ ঘৰত সুনীল ভাইটি তাৰপিছত আমি দুটাই আজি ৰাতিপুৱা সোনকালে উঠিলোঁ এনেই ইমান ৰাতিপুৱা উঠা নিয়মেই নাই আজি ফাৰ্ষ্ট উঠিছোঁ বুলি ক'লেও বেয়া নহয় আগতে উঠিছোঁ তথাপিও মানে বহুত মত চাগে ইমান ৰাতিপুৱা আমি এতিয়া ওলাই যাওঁ এপাক তাৰপিছত আপোনালোকক ৰাতিপুৱাৰ পৰিৱেশ দেখাম আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই যাব তো ব'লক আৰম্ভ কৰোঁ এয়া ভাই ওলালে এতিয়া গেটখন লগাই লওঁ তাৰপিছত ব'লক যাওঁ তেনেহ'লে এপাক ওলাই ইয়াতে মই বৰ্তমান বৰ্তমানৰ অৱস্থাত আছোঁ তো ইয়াতে পেণ্ডালতে কৰি আছোঁ তো ব'লক আৰু আগলৈ আগবাঢ়ি যাওঁ তাৰপিছত আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক চাই ভাল পাব বুলি আশা কৰিলোঁ তো আমি এইফালে পকা ধানৰ মাজে মাজে বুলি কোৱা নিচিনাকৈ এনেকৈ ধুনীয়াকৈ গৈ আছোঁ আৰু এতিয়া বাইপাছটো এটাই ভাল লাগে জেগা আছে ইমানেই ভাল মানে ভাই দেখাটো ইমানে মজা নহয় বাইপাছ মানে আৰু ক'বলৈ বাকী নাই ইমানেই মজা বাইপাছ মজা মানে আৰু ক'বলৈ বাকী নাই আৰু এয়াই বাইপাছৰ হালকা বেলেগ ফালে বাইপাছ বুলি ক'লে অকণমান হাই ফাই হয় ৰাস্তাবিলাক আমাৰ ফালে আৰু বেছিয়ে হাই ফাই সেইকাৰণে মাল নেকি আমাৰ এইটো বহুত ওপৰ মাছ গেলা গেলা নহয় দেই এইবিলাক চব ইমান ধুনীয়া ৰাস্তা ইমান মজা ৰাস্তা নহয় কি কম এয়াই বাইপাছ এইটো ৰাস্তা একদম গৈ পথাৰত ওলাইছেগৈ এটা চাইডত বাইপাছৰ ওচৰতে আৰু এইফালৰ পৰা তোমাৰ পানীতোলাত ওলাইছেগৈ তাৰপিছত এইটো চাইডৰ পৰা গৈ কিনি তোমাৰ পথাৰলৈ গৈছে আৰু ডিগবৈ ৰোড ওলাইছে এটা বাইপাছটো ইয়াতে মাজতে বেলেগ ফালেও গৈছেগৈ মানে এনেকুৱা বেয়া ন বাইপাছটো আৰু ক'বলৈ বাকী নাই আৰু একদম মানে ইমাৰ্জেঞ্চি যদি পেচেণ্ট এটা যদি বাইপাছ ফালে যোৱা হয় সি মানে যেনেকুৱা ৰাস্তাটো ন মানে ৰাস্তাতে ঘপককৈ পেয়াৰ যেনেকৈ বৰবাদ হৈ যায় আৰু মানে সেইকাৰণে বাইপাছ ফালে অহাৰ আগতে এবাৰ ভাবিবলৈ বাধ্য হ'ব লাগিব নেকি ভাই অঁ মানে আজি কিবা এটা ভাল লাগিছে বে মানে ৰাতিপুৱা মানে ইমান সোনকালে সুবিধাৰ নিয়ম নাই নহয় আজি ৰাতিপুৱা বেছি সোনকালে উঠি পালোঁ ধাবাবিলাকো খোলাই নাই আমি ধাবাই চাবাই সোমাই ৰুটি চুটি খালোঁ হ'লে কিন্তু ধাবা চাওঁ য'ত পাওঁ য'তে পাওঁ তাতে সোমাম বাৰু তো আমি বৰ্তমান বাইপাছত আহি থাকোঁতে বস্তু এটা দেখা পালোঁ এইটো দেখিছে গাড়ী এখন পৰি আছে ইয়াত কোন আছে কি আছে নাজানো আমি এতিয়া বাইপাছত আমি দুজনে আহি আছোঁ গাড়ী এখন দেখিছোঁ ইয়াত কোনোবাই ৰাতিয়ে ইয়াতে এৰি থৈ গ'লগৈ চাগে ন এইখন দেখিছে বৰ বেলেগ অৱস্থাত আছে গাড়ীখন কোনফালৰ পৰা বহুত স্পীডত আহি আছিলে সেইফালৰ পৰা এনেকৈ আহি এইফালে ইয়াত শুনাইছে কোনোবা মানুহ কিমান বা দুখ পাইছে নাজানিছোঁ বৰ্তমানলৈকে দেখিছে কোনো নাই চাগে নহয় পানী সোমাই গ'ল নদীত গাড়ীখন হাত নলগাওঁ গোটেই পানী হৈ গ'ল দেখিছে ভিতৰতো পানী এইফালে এনেকুৱা অৱস্থা
গাড়ীখন হাইফালেদি আহিলে ডাইৰেক্ট আহি পেলাই এনেকৈ ইয়াত সোমাইছে। বহুত দূৰৰ পৰা আহিলে। আমি হঠাৎ আহি থাকোঁতে ই দেখি পালে মানে ভাই দেখি পালে ঘপককৈ এনেই এপাক চাওঁ বুলি আহিলোঁ। এইবিলাক বেগ চেগ কিবা কিবি আছে, সেইটো কাৰণে এইবিলাক হাত চাত নলগাওঁ। আমি ইয়াৰ পৰা ওলাই যাওঁ মই ভাই। তো ইয়াৰ কোনোবা মানুহ আছে নেকি কিবা চাইছিলোঁ, তো কোনো নাই ইয়াত। তো গতিকেলৈ আমি ইয়াত বৰ বেছি দেৰি নৰখোঁ আৰু গাড়ীখনৰ নাম্বাৰটো মই কৈ দিবলৈ চেষ্টা কৰিম। গাড়ীখন নাম্বাৰ আছে AS 05G7392। গুড মৰ্ণিং। আজি বাইপাছৰ কাষত তো এইখন ট্ৰেক্টৰ আহিলে এইফালৰ পৰা এতিয়া এনেকৈ কৰি সোমাই চাগে এনেকৈ টানি আনিব। কোনো মানুহ একো হোৱা নাই চাগে, সেইটো কাৰণে ইমান ভাবিবলগীয়া বা চিন্তা কৰিবলগীয়া কোনো কথা নাই। গাড়ীখন এইফালৰ পৰা সোমাইছে, এইফালৰ পৰা গৈ এনেকৈ গৈ একেবাৰে হাৰি আছে। ট্ৰেক্টৰখন আহিছে উলিয়াবলৈ, তাৰপিছত লগাই আছে। একদম হাবি চাবি মাৰি লৈ গৈছে। টানিবলৈ চেষ্টা কৰা হৈছে, এতিয়া আহিব চাগে। পানী ওলাইছে। গ'ল আকৌ। ফাইনেলি গাড়ীখন ওলালে, তাৰপিছত আমি তাৰপৰা ওলাই আহিলোঁ। তাৰপিছত গাড়ীখন একচুৱেলি ট্ৰেক্টৰ মাতিবলৈ গৈছিলে, সেইকাৰণে গাড়ীত কোনো নাছিলে। তাৰপিছত ট্ৰেক্টৰখন আহিলে, মালিক আহিলে। মালিকজনে কোৱা মতে ৰাতি প্ৰায় 2-2:30 বজাত মানে আহি আছিলে। ডিগবৈ পাৱৈ হয় মানুহজন। তো তেখেতে আহি থকা সময়ত আগফালে এখন ট্ৰাক আহিলে। ট্ৰাকবিলাক বাইপাছৰ ৰাতি কেনেকৈ চলে গম পায়। তো ট্ৰাকখন আহিলে, ট্ৰাকখন অহাৰ পিছত নাই ট্ৰাকত মাৰিব লাগিব, নাই সেইফালে সোমাব লাগিব বুলি সিফালে সোমাই দিলে। তো গতিকে গাড়ীখনৰ অকণমান এটাও একো দাগ লগা নাই, অকল গোটেই ৰাতি পানীত সোমাই থাকিলে। আৰু মানুহজনো গোটেই ৰাতি পানীতে সোমাই থাকিলেও গৈছে তেনেকৈ। গোটেই আপোনাৰ কঁকাললৈকে গোটেই তিতি খতম। তাৰপিছত এতিয়া লাহেকৈ গাড়ীখন উলিয়ালে, তাহাঁতিও ওলাবলৈ লৈছে। তো আমিও ওলাই আহিলোঁ। এতিয়া আগত যাওঁ, ক'ৰবাত চাহ তাহ খাওঁগৈ আৰু নেকি ভাই? চাহ তাহ খাই মেলি আমিও যাম আৰু। তো সেইটো কাৰণে বহুত টাইম ৰখি দিলোঁ আমিও, বহুত টাইম ৰখি দিয়া হ'ল আমি তাত। তো সেইটো কাৰণে ৰাতি গাড়ী চলাওঁতে সদায় মন কৰিব আৰু সাৱধান হ'ব লাগে। আমি এতিয়া আগত যাওঁ, ক'ৰবাত বহোগৈ অকণমান। খুব ধুনীয়াকৈ বনাই আছে ঘৰটো, ইমান ধুনীয়া, চাই ভাল লাগে। আৰু এইখন হ'ল ধনশ্ৰী ধাবা। আমি প্ৰায় ইয়াত আহি থাকোঁ, ৰুটি চুটি খাবলৈ আহি থাকোঁ। আহি আগত এখন দোকান আছে, তো আমি দোকানখনত যাওঁ, গৈ পেলাই অকণমান বহি পেলাই চাহ একাপ খাওঁ। তাৰপিছত আমি ইয়াৰ পৰা ওলাই যাম।
চাটনিখিনি বিৰাট মজা লাগিছে অকলে বহাই থৈ দিছোঁ অকলে অকলে খাই যাম পেটটো অকণমান গৰম আছে কমৰ কাৰণে ধৰিছোঁ চাহ খাই এই চাহ বনাই আছে পোৱাহি নাই তাৰমানে সেইকাৰণে বহি আছে ল'ৰাটো মোৰ একে অৱস্থা হ'ব যেন মাৰি থৈ গৈছোঁ চাহ পালেহি বাদাম কেঁচা বাদাম ধৈৰ্য এটা সীমা থাকে ধৈৰ্য সীমা পাৰ হৈ গৈছে আৰু এতিয়া মই খাম লাষ্টত এখন তেনেকুৱা দুখন খালোঁ আৰু দুখন ল'লোঁ এতিয়া খাই থাকিম আৰু কেইখন পাম লাহে লাহে তো খালোঁ বলোঁ খাই বৈ মেলি আমি তাৰপৰা ওলালোঁ এতিয়া লাহেকৈ তাৰপিছত এতিয়া বৰ্তমান আছোঁ ষ্টাৰ ধাবা আছোঁ ষ্টাৰ ধাবাৰ পৰা কি কি খালোঁ দেখিলে আপোনালোকে পুৰি খালোঁ চাহ খালোঁ কিবা খালোঁ এইফালে ওলাবগৈ তো আহিলোঁ ভাবিলোঁ আগৰ ৰাস্তাৰ ফালে নাযাওঁ এইফালে সোমাই যামগৈ এতিয়া আমি অহা ৰাস্তাটোতে কিমান গৈ থাকিম অহা জেগাফালে কিমান গৈ থাকিম বহুত দিনৰ পাছত আহিছোঁ বহুত দিনৰ পিছত হ'ব 3 বছৰমানৰ পিছত আহিছোঁ হা 3 বছৰ 4 বছৰমানৰ পিছত আহিছোঁ কিন্তু ৰাস্তাটো অকণমান 2 নম্বৰ দেই ন আপোনালোকক ৰাস্তাটো দেখুৱা চলে দুজনীমান ধুনীয়া ধুনীয়া ছোৱালী দেখালোঁ দেখিলে পাই লাগিছে আগত দেখাম আৰু দেখাই থাকক বিয়া খুব ধুনীয়াকৈ হৈছে বিয়া নে কি হৈছে জানো বিয়াই হ'ব লাগে মমতা বিয়া খাই থৈ যাওঁ নেকি এই বাবা আহি এয়া মেইন ৰোডত উঠিলোহি সেইফালে সোমাই দিছিলোঁ যে এতিয়া আমি যাম আমি আগতে পঢ়ি অহা কলেজখন সেইফালে আছে তো আমি তাৰ কাৰণে এইফালে সোমাব লাগিব আমি এইফালে বিশেষ কিবা কাৰণত বা তেনেকুৱাকৈ একো নহয় আমি আমাৰ পঢ়ি যোৱা কলেজখনেই চাব আহিছোঁ প্ৰায় সময় নাপাওঁ অহা নহয় আৰু চলিলোঁ যিহেতু কামৰ তেনেকৈ আহিবলৈ টাইম নাপায় তো এয়া পালোহি আৰু ধুনীয়া আমি পঢ়োঁতে ইয়াত এইটো বনোৱা নাছিলে আৰু এইটো নতুনকৈ বনাই আছিলে ধুনীয়া আমি ওলাই আহি পেলাই এতিয়া ঘৰলৈ যাওঁ ঘৰলৈ বুলি ওলালোঁ আৰু এতিয়া গৰম উঠিলে জেকেট খুলি ল'লোঁ উপায় নাই আমি যিমানখিনি পাৰোঁ যি পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ আজি পুৱাটো নিজৰ লগতে সকলোকে মানে যিসকলে চাই আছে সকলোৱে পুৱাটো সুমধুৰ কৰিবলৈ চেষ্টা কৰিলোঁ তো যিমানখিনি পাৰোঁ কৰিলোঁ আৰু তো আমি পোনপ্ৰথমে দেখিলে আমি ঘৰৰ পৰা ওলাই আহিলোঁ তাৰপিছত বাইপাছত উঠিলোহি বাইপাছৰ পৰা আকৌ তাত গাড়ী কেনেকৈ ফচি আছিলে কেনেকৈ উলিয়ালে গাড়ীখন তাৰ পৰা আৰু কি কাৰণে তাত গাড়ীখন সোমাইছিলে সকলো দেখালোঁ তাৰ পৰা ওলাই আহিলোঁ আমি ব্ৰেকফাষ্ট কৰিলোঁ ব্ৰেকফাষ্ট কৰি পেলাই আমি আগতে পঢ়ি অহা মাকুম কলেজখন তাত এপাক সোমালোগৈ তাত এপাক সোমাই মেলি আমি তাৰ পৰা এতিয়া ওলাই আহিলোঁ তো আপোনালোকে যিসকলে ইমান পৰে শেষলৈকে ভিডিঅ'টো চাই আছিলে তেওঁলোকক বহুত 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 ধন্যবাদ এনেকৈয়ে ছাপোৰ্ট কৰি যাব তেতিয়া নতুন নতুন ভিডিঅ' বনাবলৈ সাহস পাম আৰু আপোনালোকে যিসকলে এতিয়া বৰ্তমান ইউটিউবত চাই আছে তেওঁলোকে মোৰ এই নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে ফেচবুকত চাই আছে তেওঁলোকে পেজখন ফ'ল' কৰি দিব যাতে মই অকণমান কিবা এটা আৰু নতুন দিবলৈ চেষ্টা কৰিব পাৰোঁ যাতে তো আজিৰ ভিডিঅ'টো ইমানতে সামৰি দিওঁ আৰু তো অন্য এটা ভিডিঅ'ত আপোনালোকক পুনৰ লগ পোৱা আশাৰে তো আজিলৈ আপোনালোকক এৰিছোঁ বাই 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 চি ইউ এগেইন